সো গাইজ কিমান দিনৰ পৰা অপেক্ষা কৰিছিলোঁ এই জেগাডোখৰ চাবলৈ। তো ফাইনেলি আজি এই জেগাডোখৰ দেখিলোঁ আৰু আপোনাকো দেখাইছোঁ। তো 1 2 3 ফাইনেলি আজি সেই দিনটো আহি গ'ল য'ত মই কৈছিলোঁ আপোনালোকক মানে কোৱা নাই এতিয়ালৈকে, আৰু মই সেইটো কথা আপোনালোকক কৈ দিয়া নাই। মানে আমি লকডাউনৰ আগৰ পৰা এঠাইত যাম বুলি ভাবি আছিলোঁ, তো যাব পৰা নাছিলোঁ। তো আজি সেই জেগাডোখৰলৈ আমি যাম বুলি মানে কালি লগৰজনক পাতি মেলি আজি সেই তাৰ সেই জেগাডোখৰলৈ যাম বুলি ভাবিলোঁ। আৰু লগৰকেইটাও যাম বুলি ক'লে, আৰু মানে ৰাতিপুৱা গ'লে বেছি ভাল হয়, কাৰণ ৰাতিপুৱা সোনকালে গ'লে ৰাতিপুৱা ভিউটো ধুনীয়া পায় আৰু ঠাণ্ডা বতাহ পায়। তো সেইকাৰণে ভাবিলোঁ কি আজি সেই জেগাডোখৰলৈ আমি যাওঁ, আৰু লগৰকেইটাও ক'লে তো বোলো যাওঁ, তেতিয়াহ'লে ভিউ মোৰ নাচোৱাকৈ। আৰু লকডাউনৰ আগৰ পৰা লকডাউন দিয়া যেতিয়া আমি চাইকেল ৰাইড কৰিছিলোঁ, তেতিয়া চাইকেল ৰাইড কৰি থাকোঁ তেতিয়া আমি ভিডিঅ' পাই থাকোঁ। সেই তেতিয়াই ভাবিছিলোঁ কি চাইকেল ৰাইড যাওঁ, আৰু কলেজ বন্ধ হৈ চাইকেল ৰাইড কৰি থাকোঁতে যাওঁ বুলি চাইকেল লৈ পিনি, কিন্তু চাইকেল লৈ যাব নোৱাৰিলোঁ। আজি সেইখিনি কলেজৰ ল'ৰাখিনিৰ লগত আমি যাব লৈছোঁ। এতিয়া বাকীখিনি কথা ইয়াত নাপাতোঁ, পিছত পাতিম। আৰু মানে ৰাস্তাত গৈ পেলাই পাতি থাকিম, লগৰখিনিৰ লগত হাঁহি ধেমালি কৰি পিনি ৰাস্তাত কথা পাতিম। তো এতিয়া ফাইনেলি ওলাই লওঁ সোনকালে, এই জাষ্ট গা চা ধুই পিনি আহি পাইছোঁ, আৰু সোনকালে ওলাই মেলি তাৰপৰা ৰাস্তাত। চ' গাইজ ফাইনেলি আমি আহি পালোঁহি এতিয়া দেওশাল, আৰু দেওশালতে এতিয়া আমি গাড়ীখিনি ইয়াত থৈ লৈছোঁ। ৰাস্তাটো ভিডিঅ' কৰি নাহিলোঁ, কাৰণ ইয়াতে ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ, কাৰণ সেইকাৰণে এতিয়া ইয়াৰ পৰা ওপৰলৈ যাম। আমি বাগানৰ ৰাস্তা আছে, ৰাস্তাৰ পৰা যাম। এইফালে সেই তেওঁলোকে বাগান কাটি আছে, আৰু গাড়ীবোৰ ইয়াতে আমি থৈ লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া আমি ওপৰলৈ যাওঁ, তাৰপৰা আপোনালোকক কথা পাতি আছোঁ ধুনীয়াকৈ মানে গাড়ী পাক চাক। ত' ফাইনেলি আমি এতিয়া ওপৰত উঠিবলৈ লৈছোঁ, আৰু চুলিখিনি নাচাব, চুলিখিনি বেয়া হৈছে হেলমেট পিন্ধি পিনি। আৰু এইকেইটা ওপৰত উঠিবলৈ ৰেডি হৈছে। এই আমাৰ যোৱা যদি অলপ চ' ফাইনেলি আমাৰ মন্দিৰত উঠিছোঁ লাহেকৈ। ফাৰ্ষ্ট এখোজ দুখোজ বহাইছোঁ, আৰু সিহঁতি বহাই দৌৰিছে। তো ইয়াৰ পৰা যিটো ভিউ ভাল লাগিছে ন, পৰিৱেশটো আৰু ভিউ ভাল লাগিব। যদি আপোনালোকে আহে এই ৰাস্তাটো চিধা আহিব, আৰু এইফালে কেইটামান যাব হা, কাৰণ এইফালে নাপায়গৈ চাগে মই গম নাপায়, কাৰণ আমাৰ লগত পাইছিলে কি কৈছে, পাৱকেইটা দৌৰিছে। এনেই ভাগৰ লাগিব, পিছত উঠিব নিব। আৰু 1 কিলোমিটাৰ যাব আছে ইয়াৰ পৰা। তো সিহঁতি এতিয়াৰ পৰা একদম দৌৰিছে। যদি কোনোবা নগলে যাবলৈ মন আছে, তো এইখন পাহাৰতে পাইপ বগাই ল'ব, তাৰপৰা ওপৰলৈ গৈ থাকিব। তো এবাৰ ভিউ চাওক, কি ধুনীয়া ভিউ। অ' মাই গড, ভিউ চাওক। তো এইডোখৰ আমি উঠি ভাগৰ লাগিছোঁ, আৰু ইয়াৰ পৰা যিটো ভিউ আপোনালোকে চিনেমাটিক শ্বটটো চালে কি ধুনীয়া ভিউটো। তো বহুত ধুনীয়া ভিউ চোন, আপোনালোকে আহিব পাৰিব, কিন্তু ভাগৰ লাগিব, আহিবলৈ নাপাহৰিব। দেওশাল বুলি কয়, আৰু ওপৰত আছে, আমি যোৱা নাই এতিয়ালৈকে, যাওঁ ওপৰত। আৰু এইখিনি মই দেখাইছোঁ, আৰু ওপৰত Get just why I left you, I was insane. Stay and play that Blink-182 song that we beat to death in Tucson, okay. I know it breaks your heart, moved to the city and I broke down crying. 4 years no call, now I'm looking pretty in a hotel bar, and I can't stop. চ' গাইজ কিমান দিনৰ পৰা অপেক্ষা কৰিছিলোঁ এই জেগাডোখৰ চাবলৈ। তো ফাইনেলি আজি এই জেগাডোখৰ দেখিলোঁ, আৰু আপোনাকো দেখাইছোঁ। তো 1 2 3 চ' গৰমত ফাটি গৈছে, আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ। তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব,
আৰু লাইক এটা কৰি দিব ইমান কষ্ট হয় চাওক 1 কিলোমিটাৰ ওপৰত উঠি আহিছোঁ আপোনালোকৰ কাৰণে তো চব এইফালে চবেই ভাগৰিছে আৰু এইফালে চবেই ৰখি আছে সেইফালে ছাঁ পাইছে কিন্তু আমি আহিব লাগিছিলে আমি ৰাতিপুৱা নাহিলোঁ কাৰণ এতিয়া ৰ'দ পৰি আছে গম নাপাওঁ তো সেইকাৰণে আজি বহুতে কৈছিলে ৰাতিপুৱা যাবলৈ কিন্তু নগ'লোঁ মানে নাহিলোঁ তো এতিয়া চাওক জেগাডোখৰে চাওক আপোনালোকে ভিউ পইণ্টটো আৰু চাওক চিনেমাটো চাওক Stay এইটো ধুনীয়া and play that Blink-182 song that we beat to death in Tucson. Okay. আগৰ লৈছে বোলে 1 কিলোমিটাৰ সেই বমি কিয় 1 কিলোমিটাৰ ওপৰত উঠি আহিছে আৰু ধেমালি নেকি এইটো ভিউ পাওঁ এইটো ভিউ চাবলৈ কাৰণে 1 কিলোমিটাৰ ওপৰত উঠি আহিছোঁ আৰু পিছফালে এইফালে ফটো চলি আছে আৰু আমাৰ লগত আহিছে আৰু ছাগলীজনী আহিছে তো এতিয়া আমাৰ ঘৰলৈ যোৱা সময় হৈ গ'ল ইয়াত আমি বহুত দেৰি থাকিলোঁ লগৰকেইটাৰ লগত সময় কটালোঁ তো এতিয়া আমি এডোখৰ জেগা আহিছোঁ মানে ঘৰলৈ যাব লৈছোঁ এইডোখৰ জেগা চাওক কি ধুনীয়া জেগা তো আপোনালোকেও আহিব নতুন জেগা চৰাইদেউ ওচৰতে আছে ভিউ পইণ্ট দেওশাল বুলি কয় আপোনালোকে নিজে এবাৰ আহি চাবই কি ধুনীয়া বহুত ধুনীয়া জেগা তো সেইখিনিয়ে কথা তো চাওক এবাৰ আৰু আমিও ঘৰলৈ যাওঁ আৰু You, I was insane. Stay and play that Blink-182 song that we beat to death in Tucson. Okay.